সেইটো একেবাৰে সম্পূৰ্ণ মূৰ্খামি, যিসকলে কৰিছে সম্পূৰ্ণ মূৰ্খামি কৰিছে। মূৰ্খ বুলি মই আখ্যা দিছোঁ, এইটো কাৰণে কৰিছে। মূৰ্খ বুলি মই আখ্যা দিছোঁ, এইটো কাৰণে মানুহখিনিক চিনি থৈ দিব লাগে যে আমি কৰিছোঁ। মূৰ্খ বুলি মই আখ্যা দিছোঁ, এইটো কাৰণে আচলতে একদম মই সঁচা একদম মন্ত্ৰৰ পৰা খুলি কওঁ, এটা কথা মই ক'তো ক'বলৈ পোৱা নাই। এই মানে ৰাঘৱৰ ক্ষেত্ৰতে মই কওঁ যে এই চিনেমা মানে যিটো গতিকে ৰাইজ আপোনালোকে শুনিলেই নহয়, অসমৰ বোলছবি জগতৰ এটি চিনাকি নাম ৰাগ ঐনিতম, যাৰ ফিল্ম চাই আমি আগতে অতিকৈ আনন্দিত হৈছিলোঁ, যাক ভাল পাইছিলোঁ। তেওঁৰ এতিয়া যি মন্তব্য, সেই মন্তব্যই গোটেই অসমৰ ৰাইজক এটা বেলেগ পথেৰে পৰিচালিত কৰিব ধৰিছে। এতিয়া আমি ৰাগ ঐনিতমক এটি কথাই অনুৰোধ জনাইছোঁ, আপুনি এজন ভাল অভিনেতা হিচাপে থাকক। ৰাইজক মূৰ্খ বুলি কোৱাৰ আগত আপুনি নিজে ভাবিছোঁ, ৰাইজ যদি নাথাকে আপোনালোক এটা বিগ জিৰ'। গতিকে অসমৰ ৰাইজক মূৰ্খ বুলি কোৱাৰ আপুনি সেই অধিকাৰ ক'ত পালে? আৰু আপুনি কৈছে কাৰোবাৰ মন গৈছে ফিল্ম চাবলৈ যাব পাৰিছে, কাৰোবাৰ মন নগৈছে নাযাব পাৰিছে, সেইটো ব্যক্তিগত কথা। তাত আপুনি মূৰ্খ বুলি কোৱাৰ যুক্তি ক'ত পালে? আপোনালোকৰ ইমানো অধিকাৰ নাই যে কাৰোবাক মূৰ্খ বুলি ক'ব। বাৰু যে নহওক, তেওঁ ৰাজহুৱাকৈ ক্ষমা খুজিলে, কিন্তু ৰাজহুৱাকৈ ক্ষমা খুজিলে সকলো শেষ নহয়। এজন অভিনেতা হিচাপে তেওঁৰ কথা কোৱাৰ কিছু সাম্যক জ্ঞানকণ থাকিব লাগে, আৰু কথাৰ সদায় মূল্য থাকিব লাগে। আজি মই এটা ভুল কৰিলোঁ, কাইলৈ ক্ষমা কৰি দিলেই সকলো শেষ হৈ নাযায়। আৰু অসমৰ ৰাইজে ইয়াক সদায় মনত ৰাখিব যে ৰাগ ঐনিতমেও ৰাঘৱ চিনেমাখন আহোঁতেনে এনেকৈ অসমৰ ৰাইজক মূৰ্খ সজাইছিলে। কিছুমানে ভাবিছে সকলোকে মই কৈছোঁ, সকলো কেতিয়াও নহয়। আমাৰ দৰ্শক নহ'লে, অসমৰ ৰাইজ নহ'লে আমি একো কৰিব নোৱাৰোঁ, আমি শূন্য। আজি ৰাগ ঐনিতম যি অকণমান আগবাঢ়িব পাৰিছে অকল দৰ্শকৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে আহিছে। আমি তেখেতসকলক সদায় হিৰৰ মুকুট বুলি ভাবি থাকোঁ। কিন্তু কথাটো হ'ল কি, এইটোকে ক'বলৈ গৈছোঁ যে মই অকণমান আগতে ঠিক কৈছিলোঁ যে বিৰোধিতা এখন চিনেমা, এটা উপাদান, সংস্কৃতিৰ এটা উপাদান এখন চিনেমা। বিৰোধিতা তুমি নিজে নচোৱা নাই, কিন্তু বিৰোধিতা আপুনি নিজে নাচাই বেলেগ কথা, চাব মন যায় বেলেগ কথা, কিন্তু বিৰোধিতা কৰাটো খুব বেয়া কথা, দুখজনক কথা। গতিকে সেই কৰ্মটোহে আচলতে মূৰ্খামিৰ ভিতৰত পৰে, বিৰোধিতা কৰাটো। অসমীয়া যি ছবি জগতখন ৰাজনীতিলৈ যোৱাটো আপুনি গ্ৰহণযোগ্য বুলি ভাবেনে? তেনেকুৱা বা অসমীয়া যিটো ইণ্ডাষ্ট্ৰি আছে, ফিল্ম ইণ্ডাষ্ট্ৰি আছে, সেইটো ৰাজনীতিলৈ নিয়াটো আপুনি গ্ৰহণযোগ্য বুলি ভাবে? চিনেমা উদ্যোগটো ৰাজনীতিলৈ যোৱা কথা নহয়, এইটোতো নাহেই। চিনেমা উদ্যোগ এটা সম্পূৰ্ণ বেলেগ এটা উদ্যোগ, কিন্তু ৰাজনীতিটো এটা সম্পূৰ্ণ বেলেগ এটা উদ্যোগ। কোনোবাই তাৰ কিছুমান কোনোবা দলত যোগদান কৰি কাম কৰিছে, তেওঁলোকৰ নিজৰ কথা। সেই কাম কৰিছে ৰাইজৰ কাৰণেতো কৰিছে। আজি কোনোবা এজন শিল্পীয়ে হওক বা কোনোবা এজন ব্যক্তিয়ে হওক, কোনোবা এটা দলত যোগদান কৰি সেই দলটোৰ যোগেদি ৰাইজৰ কাম কৰিছে, সেইটো কি বেয়া কথা হৈছে? একো বেয়া কথা নহয়, কেতিয়াও বেয়া কথা হ'ব নোৱাৰে। ৰাইজৰ কামেই কৰিছে, কেতিয়াও বেয়া কথা হ'ব নোৱাৰে। গতিকে সেই বস্তুখিনি আমাৰ যিসকল ওপৰতে চিন্তা কৰা কিছুমান আছে, তেখেতসকলে সেই বস্তুখিনি বুজি পাব লাগে যে তেওঁ আচলতে কি, কোনোবা এজনে যদি দলত যোগদান কৰিছে, তেওঁ ৰাইজৰ কাম কৰিছে। কোনোবা এজনে চাকৰি যদি কৰিছে, চাকৰিৰ দৰমহাকেইটাও কিন্তু তেনেকুৱা ধৰণেই আহিছে, চৰকাৰৰ পৰাই আহিছে। গতিকে তেওঁ কি বৰ্জন কৰিব নেকি? বৰ্জন কৰিব